মোলৈ এটা প্ৰশ্ন আহিছে, বাইদেউ মহিলাৰ যৌনিৰ ফুটা ডাঙৰ কৰিবৰ কাৰণে কিবা মেডিচিন আছে নেকি? মোৰ পাৰ্টনাৰৰ যৌনিৰ ফুটা সৰু, যাৰ কাৰণে আমি মিলন কৰিব নোৱাৰি। আমাৰ বিয়াৰ 2 মাহ হ'ল, এতিয়ালৈকে আমি তাইক কৰিব নোৱাৰিছোঁ। তাৰ ইমান বেছি পেইন হয় যে তাই একেবাৰে অজ্ঞান হৈ পৰে। ইয়াৰ কাৰণে কি উপায় আছে? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। মূল আলোচনিক বিষয়টো হ'ল যে যৌনিৰ ফুটা সৰু, যাৰ কাৰণে মিলন কৰিব নোৱাৰে। ইয়াৰ কাৰণে কিবা এটা উপায় আছে নেকি, বা এইটো বহল কৰাৰ কাৰণে কিবা তেনেকুৱা পদ্ধতি আছে নেকি, যিটোৰ ফলত এই প্ৰব্লেমটো ঠিক কৰিব পৰা যায়? চাওক বন্ধুসকল, এইটো বৰ এটা আনকমন সমস্যা। প্ৰায় 100জন মহিলাৰ ভিতৰত 5জন মানৰ তেনেকুৱা সমস্যাই দেখা দিয়ে। চ' ইয়াৰ কাৰণে এটা ট্ৰিটমেণ্ট আছে। সেই ট্ৰিটমেণ্টটো আপুনি ল'ব পাৰিব, যিটো কমপ্লিটলি আয়ুৰ্বেদিক, যিটো আমি প্ৰভাইড কৰোঁ। আৰু সেই ট্ৰিটমেণ্টটোৰ ফলত এই সমস্যাটো দূৰ কৰিব পৰা সম্ভৱ। এলোপেথিক ইয়াৰ কোনো উপায় নাই। এলোপেথিক যদি আপুনি যায়, তেনেহ'লে চাৰ্জাৰী কৰিব লাগিব। চাৰ্জাৰীৰ মাধ্যমত যৌনিৰ ফুটাটো অকণমান বহল কৰিব পাৰিব। আৰু আমাৰ যিটো ট্ৰিটমেণ্ট, সেইটো মেডিচিনৰ সহায়ত যৌনিৰ মাছলছ লুজ কৰি যৌনিৰ ফুটা ডাঙৰ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ যৌনিৰ যিটো মাছলছ আছে, সেই মাছলছবোৰ লুজ হৈ থাকিব আৰু কৰাৰ সময়ত অতি সহজতে লিংগ যৌনিৰ ভিতৰত সোমাই যাব। তাত কোনো সমস্যাও দেখা নিদিয়ে, তাত কোনো পেইনো নহয়। বৰঞ্চ আমি এটা জেলো প্ৰভাইড কৰোঁ, যিটোৰ ফলত মহিলাগৰাকীয়ে ভাল এটা ছেটিছফেকশ্যন, এটা ভাল অনুভৱ ফিল কৰিব। বন্ধুসকল, যদি আপোনাৰ তেনেকুৱা কোনো সমস্যা হৈ আছে, যৌনিৰ ফুটা সৰু থকাৰ কাৰণে আপোনালোকে মিলন কৰিব নোৱাৰিছে, তেনেহ'লে আপুনি আমাৰ হোৱাটছএপত কণ্টেক্ট কৰিব। আমি আপোনাক সহজ এটা উপায় দিম, যিটোৰ ফলত আপুনি এই প্ৰব্লেমটো ঠিক কৰিব পাৰিব। ধন্যবাদ।